নমস্কাৰ আপোনালোকলৈ আগবঢ়োৱা আজিৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে দ্য ষ্টৰী অফ মাই লাইফ নামৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল তলৰ অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ অপচন এ দিয়া আছে হেলেন এ কেলাৰ দ্য ষ্টৰী অফ মাই লাইফ নামৰ গ্ৰন্থখন ৰচনা কৰিছিল হেলেন এ কেলাৰে অপচন এটোৱে হৈছে শুদ্ধ উত্তৰ পিছৰ কোৱেশ্যনটো হৈছে পৃথিৱীয়ে নিজ মেৰুদণ্ডত এবাৰ পৰিভ্ৰমণ কৰিবলৈ কিমান সময় লাগে তলৰ অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন ডি অপচন ডি দি আছে 23 ঘণ্টা 56 মিনিট 4.09 সেকেন্ড পৃথিৱীয়ে নিজ মেৰুদণ্ডত এবাৰ পৰিভ্ৰমণ কৰিবলৈ 23 ঘণ্টা 56 মিনিট 4.09 সেকেন্ড সময় লাগে অপচন ডি টোৱে হৈছে শুদ্ধ উত্তৰ পিছৰ কোৱেশ্যনটো হৈছে নিম্নলিখিত কি গেছৰ বাবে তাজমহল ভাবুকিৰ সন্মুখীন হৈছে অপচন এ সালফাৰ ডাই অক্সাইড বি কাৰ্বন ডাই অক্সাইড সি কাৰ্বন মনোক্সাইড অপচন ডি জলীয় বাষ্প এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ অপচন এ দি আছে সালফাৰ ডাই অক্সাইড গেছৰ বাবে তাজমহল ভাবুকিৰ সন্মুখীন হৈছে অপচন এটোৱে হৈছে শুদ্ধ উত্তৰ পিছৰ কোৱেশ্যনটো হৈছে ভোপাল গেছ দুৰ্ঘটনাত নিৰ্গত হোৱা গেছবিধৰ নাম কি তলৰ অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন সি অপচন সি দি আছে মিথাইল আইসোচায়ানেট ভোপাল গেছ দুৰ্ঘটনাত নিৰ্গত হোৱা গেছবিধৰ নাম হৈছে মিথাইল আইসোচায়ানেট অপচন সি টোৱে হৈছে শুদ্ধ উত্তৰ পিছৰ প্ৰশ্নটো হৈছে স্ট্ৰেটোস্ফিয়াৰত অতিবেঙুনীয়া ৰশ্মি কিহে শোষণ কৰে অপচন এ অক্সিজেন বি নাইট্ৰজেন সি সালফাৰ ডাই অক্সাইড ডি ওজন এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন ডি অপচন ডি দি আছে ওজন স্ট্ৰেটোস্ফিয়াৰত অতিবেঙুনীয়া ৰশ্মি ওজনে শোষণ কৰে অপচন ডি টোৱে হৈছে ইয়াৰ শুদ্ধ উত্তৰ পিছৰ প্ৰশ্নটো হৈছে ভাৰতীয় অলিম্পিক সংস্থাৰ প্ৰথম সভাপতি কোন আছিল তলৰ অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি অপচন বি দি আছে ছাৰ ডোৰাবজি টাটা ভাৰতীয় অলিম্পিক সংস্থাৰ প্ৰথম সভাপতি আছিল ছাৰ ডোৰাবজি টাটা অপচন বি টোৱে হৈছে শুদ্ধ উত্তৰ পিছৰ কোৱেশ্যনটো হৈছে বৈজ্ঞানিক সমাজবাদৰ প্ৰতিষ্ঠাতা হিচাপে কাক জনা যায় তলৰ অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ অপচন এ দি আছে কাৰ্ল মাৰ্কছ বৈজ্ঞানিক সমাজবাদৰ প্ৰতিষ্ঠাতা হিচাপে কাৰ্ল মাৰ্কছক জনা যায় অপচন এটোৱে হৈছে শুদ্ধ উত্তৰ পিছৰ কোৱেশ্যনটো হৈছে ভাৰতত সেৱা কৰ প্ৰথম কেতিয়াৰ পৰা আৰম্ভ কৰা হৈছিল তলৰ অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি অপচন বি দি আছে 1994 চনত 1994 ভাৰতত সেৱা কৰ প্ৰথম 1994 চনৰ পৰা আৰম্ভ কৰা হৈছিল অপচন বি টোৱে হৈছে ইয়াৰ শুদ্ধ উত্তৰ পিছৰ প্ৰশ্নটো হৈছে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰতীক চিহ্নত থকা জন্তুটো কি বা ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰতীক চিহ্নত থকা জন্তুটোৰ নাম কি তলৰ চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন সি অপচন সি দি আছে বাঘ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰতীক চিহ্নত থকা জন্তুটোৰ নাম হৈছে বাঘ অপচন সি টোৱে হৈছে শুদ্ধ উত্তৰ পিছৰ কোৱেশ্যনটো হৈছে ভাৰত আৰু শ্ৰীলংকাক কোনটো প্ৰণালীয়ে পৃথক কৰিছে তলৰ অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ অপচন এ দি আছে পক প্ৰণালী ভাৰত আৰু শ্ৰীলংকাক পক প্ৰণালীয়ে পৃথক কৰিছে অপচন এটোৱে হৈছে শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো হৈছে ৰাজ অভিষেকৰ পিছত শিৱাজীয়ে কি উপাধি গ্ৰহণ কৰে অপচন এ সম্ৰাট বি মহাৰাজা সি ছত্ৰপতি অপচন ডি ওপৰৰ এটাও নহয় এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন সি অপচন চি দি আছে ছত্ৰপতি ৰাজ অভিষেকৰ পিছত শিৱাজীয়ে গ্ৰহণ কৰা উপাধিটো হৈছে ছত্ৰপতি অপচন চি টোৱে হৈছে শুদ্ধ উত্তৰ পিছৰ কুৱেশ্যনটো হৈছে শিলং কোন পাহাৰত অৱস্থিত তলৰ অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি অপচন বি দি আছে খাচী পাহাৰত শিলং খাচী পাহাৰত অৱস্থিত অপচন বি টোৱে হৈছে শুদ্ধ উত্তৰ নেক্সট প্ৰশ্নটো হৈছে লুধিয়ানা কোন নদীৰ পাৰত অৱস্থিত
তলৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি অপশ্যন ডি দিয়া আছে শতদ্ৰু যাক ইংলিছত কোৱা হয় সুটলেজ লুধিয়ানা শতদ্ৰু নদীৰ পাৰত অৱস্থিত অপশ্যন ডি টোৱে হৈছে শুদ্ধ উত্তৰ পিছৰ কোৱেশ্যনটো হৈছে হাইগ্ৰোগ্ৰাফে কি যোগান ধৰে তলৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি অপশ্যন বি দি আছে আৰ্দ্ৰতাৰ অবিৰত বিৱৰণ হাইগ্ৰোগ্ৰাফে আৰ্দ্ৰতাৰ অবিৰত বিৱৰণ যোগান ধৰে অপশ্যন বি টোৱে হৈছে ইয়াৰ শুদ্ধ উত্তৰ পিছৰ কোৱেশ্যনটো হৈছে পৃথিৱীয়ে নিজ মেৰুদণ্ডত কোন দিশৰ পৰা কোন দিশলৈ আৱৰ্তন কৰে তলৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি অপশ্যন ডি দি আছে পশ্চিমৰ পৰা পূবলৈ পৃথিৱীয়ে নিজ মেৰুদণ্ডত আৱৰ্তন কৰে পশ্চিমৰ পৰা পূবলৈ অপশ্যন ডি টোৱে হৈছে শুদ্ধ উত্তৰ নেক্সট কোৱেশ্যনটো হৈছে ভাৰতীয় মান সময় আৰু গ্ৰীণউইচ মান সময়ৰ মাজত সময়ৰ পাৰ্থক্য কিমান তলৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অপশ্যন এ দিয়া আছে 5 ঘণ্টা 30 মিনিট ভাৰতীয় মান সময় আৰু গ্ৰীণউইচ মান সময়ৰ মাজত সময়ৰ পাৰ্থক্য হৈছে 5 ঘণ্টা 30 মিনিট অপশ্যন এ টোৱে হৈছে শুদ্ধ উত্তৰ পিছৰ কোৱেশ্যনটো হৈছে আকবৰে আগ্ৰাৰ ওচৰত কোনখন নতুন চহৰ প্ৰতিষ্ঠা কৰিছিল অপশ্যন এ বৃন্দাবন বি শাহজাহানাবাদ সি ফতেহপুৰ সিক্ৰি অপশ্যন ডি ওপৰৰ এখনো নহয় এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি অপশ্যন সি দি আছে ফতেহপুৰ সিক্ৰি আকবৰে আগ্ৰাৰ ওচৰত ফতেহপুৰ সিক্ৰি নামৰ নতুন চহৰখন প্ৰতিষ্ঠা কৰিছিল অপশ্যন সি টোৱে হৈছে শুদ্ধ উত্তৰ পিছৰ কোৱেশ্যনটো হৈছে প্ৰথমে কোন স্থানত হুমায়ুন আৰু শ্বেৰশ্বাহৰ মাজত যুদ্ধ হৈছিল তলৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অপশ্যন এ দি আছে চাউচা প্ৰথমে চাউচাত হুমায়ুন আৰু শ্বেৰশ্বাহৰ মাজত যুদ্ধ হৈছিল অপশ্যন এ টোৱে হৈছে ইয়াৰ শুদ্ধ উত্তৰ পিছৰ কোৱেশ্যনটো হৈছে আইনী আকবৰী কোনে লিখিছিল তলৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি অপশ্যন বি দি আছে আবুল ফজলে আইনী আকবৰী লিখিছিল অপশ্যন বি টোৱে হৈছে ইয়াৰ শুদ্ধ উত্তৰ আজিৰ ভিডিঅ'ৰ শেষৰ কুৱেশ্যনটো হৈছে নুৰজাহানৰ প্ৰকৃত নাম কি আছিল অপশ্যন এ মেহৰুনিছা বি ৱাহিদা সি ৱাজিদা অপশ্যন ডি মমতাজ এই প্ৰশ্নটো মই আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ আপোনালোকে অনুগ্ৰহ কৰি এই প্ৰশ্নটোৰ উত্তৰ মোক তলৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব যদিহে ভিডিঅ'টো চাই ভাল পাইছে অথবা এনে ধৰণৰ প্ৰশ্ন উত্তৰৰ পৰা আপোনালোক উপকৃত হ'ম বুলি ভাবিছে তেনেহ'লে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব যাতে আমি দিয়া প্ৰতিটো ভিডিঅ'ই আপোনালোকে নিয়মিতভাৱে পাই থাকিব পাৰে মই পুনৰবাৰ আপোনালোকলৈ লৈ আনিম অন্য এটা নতুন ভিডিঅ' আজিৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকলৈ বহুত বহুত ধন্যবাদ